MP আৰু MLA ডাঙৰীয়া আছে আমাৰ কৃষি উন্নয়ন বিষয়া গৃহতী আধাৰশিলা স্থাপন কৰিব। চাকি খুঁটাটোতে থলে নাৰিকলটো এজনে যাব লগা হৈছিল। ইয়াত কিন্তু আপোনালোকে তাত যাব নালাগে। ইয়াত আহিলে যিকোনো খবৰ যিকোনো ইঞ্জিনিয়াৰিঙৰো ইয়াতে পাব। এইখিনি সমস্যা আপোনালোকৰ আৰু 2 মাহৰ পিছতে শেষ হৈ যাব। এই ভৱন ইয়াতে উদ্বোধন কৰা হ'ল আৰু আমাৰ ইয়াত বিভিন্ন ধৰণৰ আমাৰ ইঞ্জিনিয়াৰিং স্কিমত আছে। তাৰে মই কেইটামান এইটো কৃষকসকলক ট্ৰেইনিং হৈ গ'ল আৰু চিৰাপথাৰত এটা হ'ব কৃষি নলেজ চেণ্টাৰ আৰু তেলেমত আৰু এটা হ'ব। এইখিনি আপুনি ঠিক তেনেকৈ ৰাজহুৱাভাৱে আমি অপেনিং কৰিম। এইখিনি আমাৰ আছে। তাৰপিছত আমাৰ RID স্কিমৰ আছে। আমাৰ চেলৰ টিউবৱেল আছে, চ'লাৰ পাম্প ছেট। চ'লাৰ পাম্প ছেট আমাৰ একচুৱেলি দিছে 435টা। কোনো টাৰ্গেট দিছে, আমাৰ টাৰ্গেটটো শেষ কৰিব পৰা নাই। তথাপি 400 টাৰ্গেট যদি শেষ হৈ যায় আৰু আমাক দিব। তাত আমাৰ 1,65%। তাৰমানে আপোনালোকে ড্ৰাফ্ট কাটিব লাগিব চ'লাৰ পাম্প ছেটৰ নামত 24,905 টকা। তাৰ লগত আকৌ বৰিংটো লাগিব। বৰিঙৰ ভাৱত আছে 45,000 কৰিব লাগে। কিন্তু আমাৰ গোটেই ধেমাজি ডিষ্ট্ৰিক্টত ড্ৰাফ্ট কাটিব দিছোঁ। এইখিনি এপ্লিকেশ্যন আমাৰ অফিচত পায় বা ইয়াতো পাব। এইখিনি আছে আমাৰ। তাৰপিছত আছে আমাৰ চেলৰ টিউবৱেল, ডিজেল পাম্প ছেটৰ আছে। ডিজেল পাম্প ছেটটো সৰুটো নাই, বহুতে বিচাৰে 4HP। 4HP এবাৰ আমি ছাপ্লাই দিব পৰা নাই, কোনো ভেণ্ডৰে নাহিলে ছাপ্লাই দিবলৈ। 5HP আছে চ'লাৰ পাম্প ছেট। পাম্প ছেটৰ দামটো হৈছে 37,557। তাৰ আপোনালোকে ছাবচিডি পাব 75%। তাৰমানে 9,265 টকা ড্ৰাফ্ট কাটিব লাগিব। লগতে আকৌ বৰিঙৰ বাবদ একে 6,500 টকা ড্ৰাফ্ট কাটিব লাগিব। এই দুটা স্কিম হৈছে আকৌ ছাপ্লাই দিব পাম্প ছেটটো, সেইজনে বৰিংটো কৰি দিব। আমাৰ টানকৈ বেছি নিজে বৰিং কৰিব নালাগে। আগৰখিনি নিজে নিজে বৰিং কৰিব দিয়া হৈছিল। তাৰপিছত আছে আমাৰ ইলেক্ট্ৰিকেল পাম্প ছেট। এই ইলেক্ট্ৰিকেল পাম্প ছেটখিনি টানকৈ বেছিছ নহয়, বৰিংটো নিজে কৰিব লাগিব। আৰু পাম্প ছেটৰ ভাৱত আপোনালোকে পাব 75% ছাবচিডি। এটা আছে 3,772। মই ছাবচিডি এমাউণ্টটোহে কৈছোঁ, যিখিনি ফাৰ্মাচী দিব লাগে। আৰু তাৰপিছত আমাৰ এটা আছে চবতছে ডিমাণ্ড থকা ভিলাইভেল ফেমিলি। তাৰমানে কৃষি যান্ত্ৰিক উপ-আঁচনি বুলি এটা আছে, চাম মিছন অন এগ্ৰিকালচাৰ ফাৰ্ম মেকানাইজেশ্যন। তাত আমাৰ 95% ছাবচিডি আহে। 95% তাৰ মেক্সিমাম 9.5 লাখ টকা। এই স্কিমটো হৈছে একচুৱেলি কিছুমান FPO বা FPC, তাৰমানে ফাৰ্মাৰ্ছ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যন বা ফাৰ্মাৰ্ছ প্ৰডিউচাৰ কোম্পেনীৰ কাৰণেহে। কিন্তু আমাৰ ধেমাজি ডিষ্ট্ৰিক্টত ইমান নাই 7টা। এইখিনি আমি চাই ভাল এফেন্ট্ৰি আৰু বস্তুটো হৈছে একচুৱেলি য'ত বানপানী হয় আৰু য'ত ভাল খেতি কৰে বা য'ত মানে আমাৰ বহু গাঁও আছে এনেকুৱা ছাৰ্ভে নোহোৱা গাঁও আছে। ছাৰ্ভে ইতিমধ্যে জুনাইত শেষ হৈ গ'ল। তো মই ভাবোঁ যে যিসকল মানুহৰ ইতিমধ্যে জৰীপ হৈ গৈছে, পট্টা পোৱা নাই,
বিভিন্ন আগতে এটা আছিলে ট্ৰাইবেল নন ট্ৰাইবেলৰ কথা আছিলে, সেইটো উঠি গ'ল। গতিকে এতিয়া আপোনালোকে সেই সুযোগটো ল'ব লাগে। প্ৰথম। দ্বিতীয় কথাটো হ'ল জলডোবা ইত্যাদি ইত্যাদিও লেখা আছে, তো সেইখিনিও আমি দূৰ কৰি দিবৰ কাৰণে চেষ্টা কৰিম। কিন্তু 31 মাৰ্চলৈকে সময়সীমাটো দিছে যে আপোনালোকে অনলাইনত এই মাটিখিনি পট্টাৰ কাৰণে আবেদনখিনি কৰিব লাগে। আৰু যোৱা মাহৰ দিশা মিটিঙত আমি এটা কৈ চাবো যে যিখিনি ফৰেষ্ট এৰিয়াত নপৰে সেই মাটিখিনি অন্ততঃ আপোনালোকে পট্টা ল'বৰ কাৰণে আগবাঢ়ি আহক, তাৰ কাৰণে মই আপোনালোকক দ্বিতীয়টো হ'ল PM কিষাণ। PM কিষাণ আমি আমাৰ জিলাখনত 6,000 টকাকৈ সহায় কৰিব। কিন্তু আজিৰ দিনটোত আমাৰ 11-12 হাজাৰ মানুহে মাত্ৰ পইচাটো পায় আছে। যোৱা ইনষ্টলমেণ্টৰ সময়ত আমাৰ 11,000 কিমান মানুহে পায়, অৰ্থাৎ আমাৰ প্ৰায় 90,000মান মানুহে এতিয়াও পাবলৈ বাকী আছে। এতিয়া যিসকলে কৰি মেলি পইচা নোপোৱা হৈ আছে, এবাৰ পালে, কোনোবাই দুবাৰ পালে, সেইসকলে ফৰ্ম 3 সেইখন আপোনালোকে আবেদন কৰি দিব। ফৰ্ম আছে সেইখন দি দিব। তেতিয়া আপোনাৰ ওচৰলৈ অফিচাৰখিনি আহি কোনখিনি কাগজ অসুবিধা হৈ আছে আপোনালোকে যেতিয়া আগত পাইছেতো, পোৱাৰ পিছত আপোনালোকে গোটেইখিনি অনলাইন কৰি থাকিবই নালাগে। 3 নম্বৰ ফৰ্মখন দি দিলে বাকীখিনি কাম চৰকাৰৰ লগত মিলি, অফিচাৰৰ লগত মিলি এইটো আপোনালোকে কৰি এই পইচাটো কণ্টিনিউৱাছলি পোৱাৰ কাৰণে আপোনালোকে মানে আগবাঢ়ি আহক, তাৰ কাৰণে মই আপোনালোকক অনুৰোধ জনাইছোঁ। 3 নম্বৰ কথাটো ইতিমধ্যে আমাৰ MLA ডাঙৰীয়াই কৈছে যে আমাৰ ধান কিনা বেচাটো কৰিলে আপোনালোকে বেছি লাভান্বিত। য'ত যেনেকৈ পাৰিছোঁ আমি কৰি আছোঁ, একে কোবতে গোটেই মানুহখিনিক আমি আগুৱাই লৈ যাব পৰা নাই। ইয়াতো যদি তেনেকুৱা উদীয়মান যুৱক যুৱতীসকলে থাকে, তেওঁলোকে নিজেও গোডাউন এটা বনাব পাৰে, ভাড়া পাব, মিল এটা কৰিব পাৰে, মিলিং কৰোঁতে পইচাটো পাব। তো এনেকুৱা সুবিধাবিলাক য'ত য'ত আছে তাতে আমি ইতিমধ্যে চেণ্টাৰবিলাক আমি দিছোঁ। তো চিমেণ্ট চাপৰি, চংকং এই অঞ্চলবিলাকতো তেনেকৈ আগবাঢ়ি আহিলে ভাল হ'ব। মাজুলীতো মিল এটাও নাই, কিন্তু মাজুলীত স্থানীয় ল'ৰাই মিল, স্থানীয় মানুহে তাত গোডাউন বনাইছে। আজি ইউৰোপত এই লণ্ডন য'ত ব্ৰিটিছবিলাক যে আছে, এই জেগাত মানুহে যোনে খেতিয়ক সিহঁতে অষ্ট্ৰেলিয়াত আৰু সেইকাৰণে অফিচ যিকেইটা বেয়া হৈ আছে চব মেৰামতি কৰিব। ইয়াত আপোনালোকে এই জৰাজীৰ্ণ কোৱাৰ্টাৰ দুটা দেখিছে। ৰাতিপুৱা আমি CC বগাঁৱত MP শংকৰ ডাঙৰীয়া আৰু মই CC বগাঁৱতো জৰাজীৰ্ণ কোৱাৰ্টাৰ এটা আছিল। এতিয়া সেই কোৱাৰ্টাৰবোৰ তাতে বাউণ্ডেৰী ৱাল লগাই ধুনীয়াকৈ অফিচ হ'ব। কনফাৰেঞ্চ হল এটাও আছে, তাত কৃষকৰ লগত এতিয়া পৰা ADO আহিলে আপোনালোকে ইয়াত লগ পাব পৰাকৈ অফিচ ষ্টাফ থাকিব। কি সাৰ আহিছে নাই, বীজ আহিছে নাই, নতুন কিবা কৃষকৰ কাৰণে PM কিষাণ পোৱা নোপোৱা গোটেই দৰখাস্তবোৰ ইয়াত লিংকেজ কৰিব পাৰিব। এই গোটেই বিষয়বোৰ আছে। আৰু এতিয়া লাহে লাহে নলেজ চেণ্টাৰ, জোনাইত এটা নলেজ চেণ্টাৰ বনি আছে। নলেজ চেণ্টাৰ মানে কি? নলেজ মানে অসমীয়াত কি ক'ব? জ্ঞান, জ্ঞানৰ চেণ্টাৰ তাৰমানে টেকন'লজি ট্ৰেন্সফাৰ। এতিয়া টেকন'লজি ট্ৰেন্সফাৰ নোহোৱাৰ কাৰণে আমাৰ মূৰত তাৰমানে ভাল কথাবোৰ সোমোৱা নাই। নোপোৱাৰ কাৰণে কি হৈছে, এতিয়া ধান কটা শেষ হয় নে নহয়? আজি এসপ্তাহ 10 দিনৰ আগত শেষ হ'ল নাই ধানবোৰ কটা? শেষ হ'ল। পথাৰবোৰ এতিয়া এপ্ৰিললৈকে লাহেকৈ থাকিব বাৰিষা। তাৰমানে ডিচেম্বৰ আধা, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল 5 মাহ পথাৰবোৰ পৰি থাকিব খালী। বানপানীও নাই এতিয়া। এতিয়া বানপানী যেতিয়া আকৌ একেবাৰে আহিব আৰু সিদিনা আকৌ আমাৰ খেতি আকৌ আৰম্ভ হ'ব। আৰু বানপানীয়ে উটুৱাই নিলে, বানপানীয়ে ধ্বংস কৰিলে, খেতিপথাৰ শেষ হ'ল বুলি আকৌ কমপ্লেইন হ'ব। কিন্তু বানপানী নথকা সময়ত আমাৰ এতিয়া খেতিপথাৰ খালী। এতিয়া আমি পিকনিক খাবলগীয়া আছেই। পিকনিক নহয় কি আছিলে, 21 আছেই। তাৰপিছত আহিল মাঘ বিহু, ফাংচনো পাতিব লাগে, গোটেই ৰাতি নাচিবও লাগে। আৰু ভেলাঘৰ বনোৱা কম্পিটিশ্যনো আৰম্ভ হ'ল, ওলাব আমি নাচি দেখাই। এতিয়া মাঘ বিহু 4 দিনীয়া কৰিলোঁ। মাঘ বিহু শেষ, খাই তাৰপিছত ফাংচন চাংচন কিবা কিবি শেষ মানে আহিলে না আলি আলি আকৌ নোখোৱাকৈ কেনেকৈ থাকিম। আকৌ আলি আই লৃগাং এমাহ, আলি আই লৃগাং শেষ মানে আকৌ আহিলে নে বহাগ বিহু। বহাগতো বিহুটো আকৌ আদৰণি এটা আছে, আকৌ মেইন বিহু এটা আছে, তাৰপিছত আকৌ বিদায় এটা আছে। তাৰপিছত বহাগ বিহু বিদায় মানে বাৰিষা আহিলে, আকৌ বাৰিষাৰ লগত কাজিয়া আছে।
আকৌ বাৰিষা শেষ হোৱাৰ লগে লগে আকৌ আহিলে নহয় বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মা পূজা শেষ হোৱাৰ লগে লগে দুৰ্গা পূজা আহিলে। দুৰ্গা পূজা শেষ হ'ল নাই নাই চমকঙে আমি লক্ষী পূজা ডাঙৰকৈ পাতিবই লাগিব, হয় নহয়? তাৰপিছত নাই নাই এই 5 মাহ পথাৰ যদি খালী ৰখা জাতিটোৱে কেনেকৈ আগবাঢ়িব? এতিয়া কোনোবাই খেতি কৰিব বিচাৰিলেও জগৰ এতিয়া কোনোবাই বোলে নহয় মই অলপ বৰ ধানৰ খেতি কৰিম জগৰ তাত বেয়া মাৰিব লাগিব, নহ'লে কিয়নো ফি দিয়া এতিয়া চবৰ গৰু এৰি দিছে। গৰু ম'হ একদম জিন্দাবাদ এতিয়া। কোনোবাই যদি বাৰী এটাও কৰি থৈছে ৰখীয়া হৈ তত নাই, আছাম ভিতৰত ঘূৰি আছে, বান্ধি পোহা চিষ্টেমটো নাই নহয়। এতিয়া অলপ কৈ বান্ধি নহ'লে তাতো ফি দিয়া। ক'ৰবাত অলপ হেৰি আমাৰ মাটিবাট দেখিছোঁ, কিন্তু সৰহভাগ একদম পথাৰ খালী। এইটো নহ'ব। তেতিয়া অলপ আগতে কৃষি বিষয়াসকলে চৰকাৰে এনাউন্স কৰি থাকে 3বাৰ খেতি, 3টা খেতি, 3টা খেতি। যেনে তেনে 2টা কৰিব পাৰিলেও আমাৰ ইয়াত ভাল হ'ব। 2টাই পোৱা নাই, এটাহে। এনেকে যদি থাকে ল'ৰা ছোৱালী কেৰেলা বেংগলৰ নাযায় ক'লৈ যাব? মাটিমাহত আকৌ কথা ওলাব দুগুণ দাম দি কিনা। এতিয়া আমাৰ চাপৰিত বহুত গৰু আছে, ম'হ আছে। এতিয়া চৰকাৰে কৈ আছে গৰু ম'হবোৰ আগতে আমি বজাৰতে চিমেণ্ট চাপৰি বজাৰত গৰুটো বিক্ৰী কৰি 2 পইচা আৰ্জাৰ কথা ভাবি আছোঁ। চৰকাৰে কৈছে গৰু বিক্ৰী নকৰিব, বৰঞ্চ দুগুণ উৎপাদন কৰাৰ কামটো কৰক গৰুৰে। কেনেকৈ? গাখীৰ উৎপাদন কৰাৰ কামটো কৰিব লাগে। তাৰমানে এয়াই উন্নত জাত আৰু লগত ক্ৰছ ব্ৰিডিং কৰিব। এতিয়া গৰু আপোনালোকে চবেই জানে 10 লিটাৰ গাখীৰ দিয়া গৰু আছে, ম'হ আছে, মুৰা বাফেলো 20 লিটাৰ গাখীৰ দিয়া, দিনত 20 লিটাৰ গাখীৰ দিয়া ম'হ আছে। সেইবোৰৰ লগত ক্ৰছ ব্ৰিডিং নকৰিলে আমাৰ একো উপায় নাই। আমাৰ সকলে 1 পোৱা গাখীৰ, তেতিয়া গৰু ম'হবোৰ বিক্ৰী কৰাৰ ইচ্ছা নাযাব, গাখীৰ বিক্ৰী খাইছোঁ। এতিয়া আমি সেইদিনা পাতি আছিলোঁ মুখ্যমন্ত্ৰীৰ লগত। ইয়াতে আমাৰ যিহেতু কৃষি বিজ্ঞান কেন্দ্ৰত মিল্ক প্ৰচেছিং ইউনিট এটা, গাখীৰ উৎপাদন যিটো হ'ব তাক প্ৰচেছিং কৰি ভালকৈ পেকেজিং কৰি বিক্ৰী কৰা উপায় প্ৰচেছিং ইউনিটবিলাক, ইয়াতে ঘি উৎপাদন কৰা, বাটাৰ উৎপাদন কৰা, এই এটা ইয়াতে আহিব। কিয়নো উন্নত জাত। এতিয়া গাহৰি এটা সময়ত গাহৰিবোৰ আমাৰ 40 কেজি 50 কেজিৰ ওপৰত গাহৰি নহয়। এতিয়া আপুনি সেই আগৰ দিনৰ পাতি গাহৰি নাপায় আৰু চব ক্ৰছ হৈ গ'ল। এতিয়া চব ক্ৰছ হৈ গ'ল। 80 কেজি 1 কুইণ্টেললৈকে হোৱা গাহৰি প্ৰত্যেক গাঁৱে গাঁৱে গাহৰিটো হৈ গ'ল। উন্নত জাতৰ গাহৰি হৈ গ'ল। কিন্তু গৰুটো উন্নত জাত অহা নাই, ছাগলী উন্নত জাত অহা নাই, আৰু মহটো উন্নত জাত অহা নাই। আৰু উন্নত জাত নহাৰ কাৰণে কি হৈছে, একেই গৰু পুহিবলগীয়া হৈছে, কিন্তু গাখীৰ কম দিয়ে। একেই গৰু বেলেগে পুহি আছে, 10 লিটাৰ গাখীৰ দিলোঁ। 10 লিটাৰ গাখীৰ মানে দিনত 60 টকাকৈ 600 টকা। মানে ৰাতিপুৱাই গাখীৰ খীৰালে 600 টকা। ৰাতিৰ ভিতৰত পকোৱা বিলাহীয়ে যোৱাকালি পৰহিলৈকে সেউজীয়া হৈ আছিলে, ৰাতিৰ ভিতৰত স্প্ৰে মাৰি দিলে, লগে লগে আপোনাৰ পকা হৈ বিষাক্ত বিলাহী। কিন্তু অলপ আগতে আমাৰ অফিচাৰে কোৱাৰ নিচিনা আনে চাপৰি ফালে এইফালে উজনি ফালে এটা কালচাৰ হৈছে একদম চব্জি খেতি, পথাৰ এটাও খালী নাই। এটা সময়ত আৰণে চাপৰি দেউৰীঘাট ফালে কি হয়, মাটি কোনোবাই 50,000 টকাত ছাৰ মোৰ মাটি আছে 10 বিঘা আছে, মই বিকিব বিচাৰিছোঁ 50,000 টকাকৈ দিয়ক আৰু বিঘাত। এতিয়াও লুটা মানুহ আছিলে। এতিয়া 5 লাখকৈ বিঘাত দিম বুলি ক'লেও এতিয়া মাটি পাবলৈ নাই। কিয়নো এতিয়া মাটিটো চব মাটিত খেতি হৈ আছে। আৰু ৰাতিপুৱা আপুনি চাব মৰাণৰ গাড়ী, যোৰহাটৰ গাড়ী, তিনিচুকীয়া গাড়ী পথাৰে পথাৰে সোমাইছে চব্জিৰ কাৰণে, পিক আপ ভেনবোৰ ৰাতিপুৱা। আৰু যিমান তাত ডেকা ল'ৰা ছোৱালী আছে চব পথাৰত ৰাতিপুৱা এই আপোনাৰ মাল পিক আপ ভেন আহি পাইছে, মাল উঠাই দিব লাগে, তাতে পথাৰতে জুখি থাকে। বগীবিল ব্ৰিজ হোৱাৰ পাছত এইটো এটা ডাঙৰ তাত পৰিৱৰ্তন হৈছে। আমাৰ জেগাবোৰত আমি খেতিবোৰ এইটো চব্জি খেতিত লাগিব। আমাৰ সাংসদ ডাঙৰীয়াই ক'ব চৰকাৰে একাউণ্টে PM কিষাণ পোৱাসকলক পইচা ভৰাই দিছে, সেইবোৰ কথা ক'ব লাগক। আৰু ধেমাজিত আপোনাৰ 10 তাৰিখৰ পৰা 10, 11, 12, 13 4 দিন আপোনাৰ এটা ডাঙৰ মেলা, কৃষিকেন্দ্ৰিক মেলা। চিমেণ্ট চাপৰিবাসী ৰাইজৰ কাৰণে এইটো ভাল দিন। ইয়াতে আমাৰ অফিচটো এতিয়া অলপ ভালকৈ